চাৰিচকীয়া টেক্সিবোৰত উঠোঁতে সাৱধান হ'ব, কিয়নো চাৰিচকীয়াৰ ড্ৰাইভাৰজনে লুটিব পাৰে আপোনাক। ঈদ আহিল, সকলোৰে মাজত ব্যস্ততা। কোনোৱে যদি কাপোৰ কানি কিনাত, কোনোৱে আকৌ ঈদত লাগতিয়াল সামগ্ৰী কিনাত ব্যস্ত। কম বয়সতে দেউতাকক হেৰুওৱা এই ল'ৰা দুজনৰো বহুত সপোন। ঈদত মাকক কাপোৰ কিনি দিব, ঘৰত লাগতিয়াল বস্তুবোৰ কিনিব। এই কম বয়সীয়া ল'ৰা দুজনৰ ওপৰত বহুত দায়িত্ব, কাৰণ এওঁলোকৰ সকলোৰে নিচিনাকৈ দেউতাক নাই। এই অভাৱবোৰ মোচন কৰিবলৈ দুই ভাই সুদূৰ তেজপুৰলৈ যায় হাজিৰা কৰিব। ইফালে মাকৰ প্ৰায়ে ফোন, বোপা আবিদুৰ, বোপা আনিছুৰ, কেতিয়া আহিবা তোমালোক ঘৰলৈ? বহুত মন গৈ আছে তোমালোকক চাবলৈ। মাৰ আলাসৰ লাৰু দুটাই অৱশেষত সিদ্ধান্ত ল'লে ঘৰলৈ অহাৰ। আজি ৰাতিপুৱা 5:30 তেজপুৰৰ পৰা আহি পায় গুৱাহাটী ISBT। আৰু তেতিয়াই টেক্সি ড্ৰাইভাৰ এজনে গোৱালপাৰা লক্ষীপুৰ যাব বুলি কৈ আৰু আন এজন যাত্ৰীসহ আবিদুৰ আনিছুৰক গাড়ীত উঠোৱাই যাত্ৰা আৰম্ভ কৰে। বিভিন্ন কথাৰ চলনেৰে ড্ৰাইভাৰজনে সহজ সৰল দুই ভাইক খাদ্যৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই মোবাইলৰ লগতে টকা পইচা লৈ মাজবাটত নমাই থৈ যায় অজ্ঞান অৱস্থাত। তেজপুৰৰ পৰা আহি আমি ISBTত নামিলোঁ। তাৰপিছত অকণমান লেট লৈ চাহ খাই কিনে এখন গাড়ী আহি আমাক সুধিলে যে যাবা নেকি তহঁতে? আমি যাম। কিমান কৰি ভাড়া? 200 টকা। আচ্ছা ঠিক আছে দিয়া। আমি তিনিটা গাড়ীত উঠিলোঁ, মই, মোৰ ভাইটি আৰু এজন আছিল আৰিগাটা বুলি। কিবা খাবলৈ দিছিল নেকি? কিবা পিছত দিয়া নাই, মানে যেইটামান উঠিছোঁ তেতিয়া খাবলৈ দিয়া নাই, গাড়ী উঠাৰ পিছত দিছে। উঠাৰ পিছত দিছে ন? মানে পইচা পাতি কিবা লৈছে নেকি? পইচা পাতিটো লৈছে। কিমান লৈছে? 1 টকাও নাই, চব পইচা লৈছে। আপোনাক কি এনেকৈ মানে নিচা খুৱাই কি আপোনাক পেলাই দিছিল নেকি গাড়ীৰ পৰা? মানে আমি গাড়ীতে হৈছোঁ, আমি ক'বই নোৱাৰোঁ কি হৈছে নাহে, কিমান দূৰ গ'লোঁ নগ'লোঁ। পইচা কিমান আছিল? পইচা মোটামুটি আপোনাৰ 50 হ'ব। মানুহজন দেখাত কেনেকুৱা আছিল? মানে আমাৰ নিচিনাই হ'ব, অকণমান অকৰি হ'ব। আৰু গাড়ীৰ কালাৰটো কেনেকুৱা আছিল? বগা। গাড়ীৰ নম্বৰটো আপোনালোকে চাইছিল নেকি? এইটো চোৱা নাই, আমি জাষ্ট উঠি এইবিলাক আমি আৰু। আপোনাৰ গাড়ীত কেইজন আছিল আপোনালোকে? 3জন, এটা আৰিকাটা।